এই ৰাজু মই আৰ্মিৰ কাৰণে দৌৰি আছোঁ নহয় ক'লে দৌৰি আছোঁ নেকি অঁ মই ভাবি আছোঁ কালিৰ পৰা মই দৌৰিম মোক লগ পাবি দে অঁ ঠিক আছে বাৰু তই কালি ৰাতিপুৱা ওলাবি নহ'লে অঁ হৈ যাব হেল্ল' বাট এই তই অকল ছোৱালীৰ লগতে কথা পাতি থাকিবি নে যা ব'ল এইবোৰ তই একো বুজি নাপায় এই যা ব'ল কালি ৰাতিপুৱা দৌৰিব উঠিবি দেই চৰকাৰী চাকৰি পোৱাটো সহজ কথা নহয় দেই কষ্ট আছে বহুত হয় আৰে ক'ৰ পৰা আহিলে দৌৰিব কি মোক বি লগ ধৰা নাই যে তই নাযাবি বুলি মই আমি লগ ধৰা নাই আৰে মই মাতিলেতো যাবতো হা দে কালি ওলাবি হ'ব মোৰ মাইকী ইমান ৰাতিপুৱা কল কৰে তই আৰু মাইকীৰ লগতে অকল থাক হেল্ল' দাদা আপুনি ক'ত আছে দাদা বাবাটো চিৰিয়াছ আছে বেমাৰ হৈছে ডিব্ৰুগড় হস্পিটেলত এডমিট কৰিব আছে কি পইচাৰ বেছি দৰকাৰ দাদা দাদা আপুনি ক'ত আছে জলদি আহক দাদা হ'ব মই আহি আছোঁ পুৰা চিৰিয়াছ হৈ আছে এতিয়া হস্পিটেলত আছে তোৰ লগত পইচা আছে তই অলপমান হেল্প কৰি দে না কি ৰাজ মোক বেয়া নাপাবি আজি মোৰ জীয়েবে পইচা খুজিছে নহ'লে মোৰ পইচা আছিলে বেয়া নাপাবি ৰাজ ঠিক আছে মোৰ দেউতা বেমাৰ আছে তই মোক দিব নোৱাৰ তই তোমাক গাৰ্লফ্ৰেণ্ডক দি আছ একো নাই হেল্ল' নুনু মই আজি 10,000 পইচা জমা কৰি ৰাখি দিছে তই যে খুজিছিলে অঁ আৰে নুনু চিন্তা নকৰ না মই তাকা কামত কিমান পইচা লাগে দিমতো 10,000 কি মই 20,000 বি দিব পাৰে ওলিবি এতিয়া অলপ ৰখিবি না 10,000 জমা হেল্ল' হেল্ল' ধনঞ্জয় এতিয়া ক'ত আছ তই মই ষ্টেচনত আছোঁ গুৱাহাটী যাব ওলাইছোঁ তই তাতে থাক মই তোক লগ পাম মই আহিছোঁ কি হৈছে তোৰ এতিয়া আহি কিনে কথা পাতিম ঐ কি হৈছে তোৰ বাবা পুৰা চিৰিয়াছ হৈ আছে এতিয়া ডিব্ৰুগড় হস্পিটেলত আছে কি তোৰ লগত অলপ পইচা আছে যে হেল্প কৰি দে আৰে ইয়াৰ মইতো এতিয়া ইণ্টাৰভিউৰ কাৰণে গুৱাহাটী যাব ওলাইছোঁ কিনিছৰ লগত খুজিব লাগিছিলে তাৰ লগতে বুজিছোঁ তাৰ গাৰ্লফ্ৰেণ্ডক শ্বপিং কৰাব বোলে আৰে ইয়াৰ ই বিকি ল'ৰা কিবা এটা কৰিব লাগিব ৰ দেউতা ৰাজৰ দেউতাৰ পূৰা বেমাৰ চিৰিয়াছ হৈছিল আপোনাৰ লগত পইচা আছে নেকি মোৰ লগততো পইচা নাই এতিয়া বেটা দেউতা ক'ৰবাৰ পৰা মেনেজ কৰি দে না এতিয়া মই কামত আহিছোঁ মালিকে এইটো মাহৰ পইচাও দিয়া নাই এতিয়া মই মেনেজ কৰি দিব নোৱাৰিম তই এটা কাম কৰচোন গৰু এটামান বেছি দিয়া বেপাৰী বিচাৰি থেংক ইউ ছ' মাছ আংকল দে হ'ব দে তই বেছি টেনশ্যন নকৰিবি আৰু এক কাম কৰ আমাৰ গৰু গাইটো বেপাৰী এটা বিচাৰি কিনি বিক্ৰী কৰি দে মোৰ আজি ইণ্টাৰভিউ আছে মই আজি যাব লাগিব 5,000 পইচা মই তোক গুগল পে' কৰি দিম গুগল পে' আছে ন মই যদি আজি আহিব নোৱাৰোঁ কালি ৰাতিপুৱা আহিম তই যা জলদি যা
মই তোমাৰ এইটো অগাই মই কেতিয়া নাপাওঁ ঠিক আছে ব'লা আদে ক'ত দেউতা কেনেকৈ আছে এতিয়া ভাল আছে দাদা ফ্ৰেণ্ড হ'লে আপোনাৰ এনেকুৱা ফ্ৰেণ্ড হ'ব লাগে বহুত বহুত ধন্যবাদ দাদা হ'ব দে একো নাই বাকী এতিয়া ক'ত যাব আহিছা তোকে লগ পাম কৈ কিনে আহি আছোঁ এই গ্ৰীচৰ ওচৰত আমি যাব লাগিছিলে অলপ পচন্দ গৈ আহোঁ সিহঁতক এইটো চুৰিয়াটো ঐ এতিয়াই গাৰ্লফ্ৰেণ্ড লগতে কথা পাতি আছে তই এতিয়াতো গাৰ্লফ্ৰেণ্ড লগতে কথা পাতি আছ ন উপায় নাই তই আচলতে বুজি পোৱা নাই অলপমান তোক মোৰ আমাৰ ফ্ৰেণ্ড বুলি ক'বলৈ তোক অকণমান অলপ বহুতেই বেয়া লাগিছে বুজি জানো ৰাজুৰ ইমান দেউতাৰ চিৰিয়াছ বেমাৰ তই ইয়াক পইচা দিব লাগে তই গাৰ্লফ্ৰেণ্ডক শ্বপিং কৰিবৰ কাৰণে পইচা দিছ তই অলপো বেয়া লগা নাই সেই বহুত বেয়া লাগিছে গাৰ্লফ্ৰেণ্ড কাৰ নাই আমাৰ বি আছে দেই শুন গাৰ্লফ্ৰেণ্ডটো আজি আছে কালি নাই লগৰীয়াটো সদায় তোৰ লগত থাকিব তোৰ যি মুস্কিল কাম হ'লে লগৰীয়া কাম আহে তোৰ তই এনে কৰিব নালাগিছিল মই কিমান দুখ পাইছিলোঁ তই তোক বুজাই কিনে একো নাই একো লাভ নাই চৰি ব্ৰ তোৰ প্ৰব্লেম সময়ত মই সহায় কৰা নাই আছিলোঁ এতিয়া বুজি পালোঁ মই চৰি ব্ৰ মোক মাফ কৰি দিবি একো নাই